ক'ত যাই আছোঁ আৰু কিহত যাই আছোঁ আৰু আপোনালোকে সকলো বস্তু যাম আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আমি ক'ত যাই আছোঁ আপোনালোকে জানিলে ৱেলকাম টু মাই ছেকেণ্ড চেনেল ক্ৰেজি ব্লগ। মানুহৰ বিয়াত যেন পানী উঠাব যায় সেনেকুৱাই মানে আমিও আজি পানী উঠাব যাম। কি কাৰণে পানী উঠাব যাম সেইটো আপোনালোকে সকলো বস্তু কৈ দিম। আজি যিহেতু অষ্টবাৰ পানী উঠাব যাব আমি মানে তাতেই যাম। মানে আজি মানে মহিলাবিলাকে আজি ধুনীয়া কৰি মানে সাজিব মানে কি ক'ম সকলো মানে নিয়ম কানুন কৰি আছে। ঘৰ 10টা আৰু নাৰিকল 10টা মানে পুৰোহিত আছে, পুৰোহিত সকলো নিয়ম কানুন কৰিব, তাৰপিছত আমি পানী উঠাব যাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকক। ৰাস্তাতে মানে খালি মণ্ডপটো বনাই দিছে মানে সন্ধিয়া মানে এতিয়া মূৰ্তি প্ৰতিষ্ঠান চালনীত মানে ধূপ চাকি বন্তি জ্বলাই মানে আৰাধনা কৰি আছে। মানে সন্ধিয়া সময়ত মানে মূৰ্তি প্ৰতিষ্ঠান কৰিব না, সেইকাৰণে মানে এইবিলাক পানী উঠাব যাব, এইকাৰণে এইবিলাক কৰি আছে। মানে কি ক'ম কিমান মানুহ আহিছে বাপৰে, এইবাৰ বিৰাট মানুহ হ'ব। মানে কি নদীৰ পৰা মানে পানী তুলি আনিবৰ কাৰণে যাই আছে, মানে সেইকাৰণে মানে এইবিলাক কৰিব লাগে, নিয়ম নীতি কৰি আছে। মানে কি সকলোৱে যেতিয়া ফুটা লৈছে মইও লৈছো বাৰু। সকলো ভক্তৰ কাৰণে মানে কলকি কাষত লৈ যাব। মানে কি ক'ম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক। চক না মানুহ বাপৰে কি ক'ম মানে হাত পাক ঘূৰাৰ পিছতে মানে পানী উঠাবলৈ যাব। মানে কি ক'ম আপোনালোকক বাপৰে হাত পাক মানে ঘূৰা হৈ গ'ল আৰু আমি পানী তুলিবলৈ যাই আছো। মানে কি ক'ম মানে ধামাক্কা মানুহ হৈছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি মানে পানী তুলিবলৈ যাই আছো, মানে চক না কিমান মানুহ সেইটো বস্তু পানী তুলিবলৈ গেলে মানে মেখেলা চাদৰে মানে আপিবিলাকৰ পানী তুলিবলৈ গেলে আমাৰ আপিবিলাকৰ লেভেল কি আপোনালোকে জানেনে? মেখেলা চাদৰ শাৰী এইবিলাকে হৈছে লেভেল। বাপৰে শাৰী আৰু মেখেলা চক না কিমান মানুহে পানী তুলিবলৈ যাই আছে। মানে বিৰাট মানুহ, সকলোৰ কপালত মানে তিলক। মানে কি ক'ম চক কিমান মানুহ আহিছে বাপৰে। আৰু ৰাতি মানে প্ৰথম চক কিমান মানুহ একদম বঢ়িয়া লাগিব পানী তোলা। আপোনালোকে দেখম চক না কিমান মানুহ, মানে ধামাক্কা মানুহ। মানে কি ক'ম আপোনালোকক একদম যেনে বিয়াৰ পানী উঠাব গ'লে ধামাক্কা মানুহে বম ফুটায় আৰু এইটো মানে সেনেকৈ মানে বিয়াই ভাবক। চক মানুহ মানে একদম ধামাক্কা মানুহ মানে ধৰকচোন পানী উঠাব যায় সেনে মানে মানুহ আহিছে একদম কি ক'ম বাপৰে। মানুহ মানে আঁকিব নোৱাৰে, ৰাস্তা একদম ব্লক কৰি পেলাইছে। মানে পানী তুলিবলৈ যাই আছো নদী আৰু 2-3-4 কিলোমিটাৰ মান আছে দূৰ, তাতে যায় নদীত পানী তুলি আবার সকলো বস্তু দেখো আপনালোকে ভিডিওটো চাই কষ্ট করে বিয়াই ধরকচোন। মানে কি কম আপনালোকে বিয়ার মতন বম ফুটে আছে, মানে বিয়ার মতন মানুষ মানে পানী আনিবগে যাইছে ভাবক বিয়াই টুয়া তো চক না সকলে কিমান উৎসাহ দি নাচি আছে। মানে ইমানে বাপৰে কি নাচা দিছে একদম বুঢ়া বুঢ়ী নাই। মানে সন্ধিয়া হৈ গ'ল, মানে আমি সন্ধিয়া হৈছে মানে আমি মানে পানী তুলিব যাই আছো। বাপৰে মানুহৰ ইটাক লগি নাচা শেষ কৰা নাই, নাচি আছে একদম মজ্জাত কৰি। চক না পানী তুলিবৰ কাৰণে এই মইনাও আহিছে। চক না কিমান ধুনীয়া কৰি সাজি কাজি আহিছে বাপৰে। পানী মানে কি আপোনালোকে জানেনে? গংগা দেৱীক মানে ধূপ চাকি মানে দি মানে নিমন্ত্ৰণ কৰি আছে আৰু পানী দি মানে গংগা দেৱীক নিমন্ত্ৰণ কৰি আছে। চক না পান দিব, পানীত মানে ভাগে দিব। চক মানে এতিয়া গংগা দেৱীক পানটো দি আছে। চক না এইটো মানে আইতাই মানে পানটো দিব। চক অলপ আগে গেল, তাৰপিছত পানটো দিব এতিয়া মানে এইবিলাক সকলো কলচ তলচ ৰৈ যাব। চক বাপৰে কি ক'ম আপোনালোকক। মানে আমাৰ মানে পানী লোৱা হৈ গ'ল আৰু এতিয়া আমি যাই আছো পানী লৈ। মানে কি ক'ম আপোনালোক সকলোৱে মানে আহিছে। মানে কি ক'ম আপোনালোকক বাপৰে মানুহবোৰে মানে গেটৰ সন্মুখত আহি গ'ল। চক কিমান মানুহ আহিছে, মানে বম চম ধামাক্কা ফুটাইছে আৰু আপোনালোকক কি ক'ম। চক চক সকলোৱে পানী টানি লৈ আহি গ'ল। মানে কি ক'ম সকলো ভক্তই মানে খোজকাঢ়ি আহি মানে দিবাই গ'ল আৰু এটা মণ্ডপত মানে পানীখিনি ঢালি মানে মণ্ডপৰ চাৰিওফালে মানে হাত পাক মান ঘূৰাৰ পিছতে মানে মণ্ডপত গংগা পানীখিনি মানে ঢালিব পাৰিব।
হাত পাক ঘূৰিব লাগিব না হাত পাক ঘূৰি আছে মানে কিমান ৰাধা কৃষ্ণ হে দোস্ত এইটো যেনে তেনে সাধাৰণ পানী নহয়তো এইটো গংগাৰ পানী মানে দোস্ত এইবিলাক পানী মানে নিয়ম নীতি কৰা মানে কি কম দেৱী বাপ্পায়ো চক মানুহ সেই দোস্ত আৰু মানে হাত পাক ঘূৰা হৈ গ'ল তাৰপিছত পানী খেলি মণ্ডপত ঢালিব তাৰপিছত মূৰ্তি প্ৰতিষ্ঠান কৰিব চকিত পানী ঢালিব মানে কিমান মানুহ আহিছে যাবৰ কাৰণে চক আপোনালোকে দোস্ত আপোনালোকে আহিব আপোনালোকক নিমন্ত্ৰণ জনাইলোঁ হে দোস্ত সকলো মানে ভগৱান আনিলাক ঠাকুৰ আনিলাক তাৰপিছত প্ৰতিষ্ঠান কৰিব তাৰপিছত আজি ৰাতিৰ পৰা নাম গোৱা আৰম্ভ হ'ব চকনা কিমান মানুহ আহিছে হে দোস্ত ৰাতি কীৰ্তনত আপোনালোকে আহিব মানে এই ভিডিঅ' টেক কৰি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব ফেচবুক পেজটো ফ'ল' কৰি দিব